এটা কথাত মই আচৰিত হৈছোঁ যে 1993 আৰু 1996 নিযুক্তি হোৱা শিক্ষক শিক্ষয়িত্ৰীসকলে কেলি OPS নাপায়। আমিতো 1996 চনত চাকৰি পাইছিলোঁ আৰু ME স্কুলৰ কিছুমানে 1993 চনত চাকৰি পাইছিল। কিন্তু গভৰ্ণমেণ্টে অলপ পলমকৈ 2006 চনত ৰেগুলেশ্যন কৰিলে। সেইটোতো আমাৰ দোষ নহয়। চৰকাৰে 2006 চনত আমাক ৰেগুলেশ্যন কৰি তাৰ পৰা আমাক দৰমহা দিছিলে। সেই হিচাপে আমাৰ আগত এপইণ্টমেণ্ট হোৱা হিচাপে আমি OPS অৰ্থাৎ পুৰণি পেঞ্চন পাব লাগিছিল, কিন্তু হোৱা নাই। এতিয়া বহুত কষ্ট কৰি এই অৱসৰ লোৱাৰ পিছত কেনেকৈ চলি আছোঁ, এই বৃদ্ধ বয়সত মোৰ ঔষধৰ টকাখিনিও ওলাব নোৱাৰোঁ। মই 1800 টকা মাহত পাওঁ, সেইটো এটা মাননি হিচাপে দিয়ে। কোনোবাই 1200, 1044 টকা এনেকুৱাকৈ পাই আছে। এইটো আমাক এটা চৰম লজ্জাৰ বিষয় হৈ পৰিছে। আমাৰ মানুহক ক'ব নোৱাৰোঁ কিমানকৈ পেঞ্চন পাওঁ, একেবাৰে কৈ দিওঁ যে পেঞ্চন নাপাওঁ, আৰু পেঞ্চন নহয়। NPSত এইটো পেঞ্চন নহয়। এতিয়া কথা হ'ল কি, যোৱা আগষ্ট মাহৰ 24 তাৰিখে যিটো কেবিনেট ডিচিশ্যন কৰিছে চৰকাৰে যে UPS অৰ্থাৎ ইউনিফাইড পেঞ্চন দিব। ইউনিফাইড পেঞ্চন 10 বছৰ কাম কৰিলেহে দিব নিম্নতম, আৰু উচ্চতম 25 বছৰ কাম কৰিব লাগিব। যিসকল ভেঞ্চাৰ স্কুলৰ শিক্ষকে 7 বছৰ, 8 বছৰ, 9 বছৰ চাকৰি কৰিছে তেওঁলোকৰ কি হ'ব? যদি আমাৰ মন্ত্ৰী বা বিধায়কসকলে 5 বছৰ কাম কৰিয়ে পুৰণি পেঞ্চন পায়, তেনেহ'লে 7 বছৰ, 8 বছৰ, 9 বছৰ কাম কৰি ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে কেলেই পুৰণি পেঞ্চন নাপায় বা OPS ইউনিফাইড পেঞ্চনো নাপায়? এই যে ইউনিফাইড পেঞ্চন হ'ব গৈ আছে 25 চনৰ এপ্ৰিল মাহত, এতিয়াও কিন্তু গেজেট নটিফিকেশ্যন অহা নাই। কোনো নটিচ তেনেকুৱা অহা নাই যে এপ্ৰিলৰ পৰা আমাৰ ইউনিফাইড পেঞ্চন হ'ব। কেৱল কেবিনেট ডিচিশ্যন এটাহে হৈছে। অফিচিয়েলি কোনো অৰ্ডাৰ তেনেকুৱা অহা নাই। এইটো যে আহিব না নাই, মোৰ বহুত সন্দেহ যে UPSটো হ'ব নে নাই। চৰকাৰে আমাক কিয় ইমান নিৰাশাত পেলাইছে? আমি কিয় আজি চিন্তা কৰি কৰি দুৰ্বল হৈ পৰিছোঁ? এই বৃদ্ধ বয়সত এই চিন্তাত আৰু অতিৰিক্ত দুৰ্বল হৈ গৈছোঁ। এনেই 60 বছৰৰ পিছত পেঞ্চন নোপোৱাৰ ফলত আমাৰ নানান বেমাৰ আজাৰে লগ পাইছে, আৰু চিন্তা কৰি কৰি বেমাৰ আজাৰবোৰ বেছি হৈ গৈছে। এতিয়া চৰকাৰে কি কৰিব? চৰকাৰে ইউনিফাইড পেঞ্চন দিব নে পুৰণি পেঞ্চন দিব? অতি সোনকালে ইয়াৰ কিবা এটা ব্যৱস্থা কৰিলে হয়, নহ'লে মানুহখিনি জীয়াই জীয়াই মৰিব। আৰু মৰিব লগা হৈছেই, মৰিব লগা বাকী নাই মোৰ বোধেৰে। কেলৈ তেওঁলোকে যদি মন্ত্ৰী বিধায়কসকলে 4টা 5টাকৈ পেঞ্চন ল'ব পাৰে, 4বাৰ MLA হ'লে 4টা বা 5বাৰ MLA হ'লে 5টা, 5বাৰ মন্ত্ৰী হ'লে 5টা পেঞ্চন পায়। কিন্তু আমি কৰ্মচাৰী শিক্ষকসকলে এটাও কিয় নেপাওঁ? জটিল প্ৰশ্ন, এইটো এটা জটিল প্ৰশ্ন। কিয় এটাও নাপাওঁ আমি? কিয় এটাও নেপাওঁ? কি কৰিছোঁ, কি দোষ কৰিছোঁ? এই চৰকাৰ কৰ্মচাৰীখিনি নহ'লে দেশখন চলিব নেকি?
যদি কৰ্মচাৰী নাথাকে তেনেহ'লে কি দেশখন চলিব নেকি? ইমান কষ্ট কৰি এই 60টা বছৰ পাৰ কৰাৰ পিছত আমাৰ আজি কি অৱস্থা হৈছে, কি অৱস্থা হৈছে আমিহে বুজি পাওঁ, যিসকলে অৱসৰ লৈছোঁ। আৰু যিসকলে অৱসৰ হোৱা নাই তেওঁলোকে বুজি পাব, নিশ্চয় তেওঁলোক বুজি পাব যে NPSত এটা মানুহে কেনেকৈ জীয়াই থাকিব পাৰে, কিহৰ NPS থাকে, কেলেই NPS, অবভিয়াছ কি হ'ল, পুৰণি পেঞ্চন কি হৈছে। যদি ইমান মানুহক পুৰণি পেঞ্চন দি আছে, দেশখন দেউলীয়া হোৱা নাই, আৰু এইকেইজন মানুহক পুৰণি পেঞ্চন দিলে দেশখন দেউলীয়া হৈ যাব, এইটো এটা কথা নেকি? ইমান বস্তুৰ দাম বঢ়াইছে, GST প্ৰত্যেকটা বস্তুতে লগাইছে, তথাপি কি দেশৰ অৰ্থনৈতিক আমাৰ দুৰ্বল হৈ যাব নেকি? মোৰ বোধেৰে কোনো দুৰ্বল নহয়, কোনো দুৰ্বল নহয়, এটা দুৰ্বল নহয়। এইটো কেৱল এটা আমাৰ চক্ৰান্ত, মানে NSDL নামৰ আমাৰ এটা কোম্পানীক এইটো আমাৰ যিখিনি টকা কাটে, শতকৰা 10 টকাকৈ কাটে, সেইটো কি কৰিছে, তাতে এটা ব্যৱসায়, তাৰ পৰা লামচাম পইচাহে দিয়ে। আমাৰ এই NPSৰ টকাখিনি NSDL নামৰ এটা কোম্পানীত জমা হয়। চৰকাৰে GPF দিব লাগে, চৰকাৰে পুৰণি পেঞ্চন দিব লাগে, কিন্তু আমাৰ পৰা শতকৰা 10 টকাকৈ কাটি আছে, আৰু EPSতো শতকৰা 10 টকাকৈ কাটিব। সেইকাৰণে আমাৰ NPS সংস্থা আৰু অল ইণ্ডিয়াৰ আমাৰ যিটো NM OPS আছে, তেওঁলোকে এই EPSটো মানি লোৱা নাই এতিয়ালৈকে, আন্দোলন চলি আছে। অসমতো আমাৰ অচ্যুতানন্দ হাজৰিকাদেৱে চলাই আছে আন্দোলন, আৰু আমাৰ অল ইণ্ডিয়াত আমাৰ বিজয় কুমাৰ বন্ধু ডাঙৰীয়া তেখেতৰ নেতৃত্বত আলোচনা চলি আছে, আৰু মাজে মাজে আমাৰ তেনেকুৱা ধৰ্ণা কাৰ্যসূচী চলি আছে। আমাৰ 1 ফেব্ৰুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰীত কলা দিৱস পালন কৰিব এই NPSৰ বিৰুদ্ধে। কি কম, বহুতবাৰ কৈছোঁ মই, এটা দুটা নহয়, বহুতবাৰ কৈছোঁ যে আমাক OPS লাগে, OPS লাগে, আমাক পুৰণি পেঞ্চন লাগে, পুৰণি পেঞ্চন বাহাল কৰক, পুৰণি পেঞ্চন বাহাল কৰক। এইটো আমাৰ দাবী, এইটো আমাৰ দাবী।